ভোট লবৰ কাৰণে ইউডিএফৰ লগত বন্ধুত্ব জিকাৰ পিছত এনডিএৰ বন্ধু নৰেন্দ্ৰ মোদীৰ বন্ধু যি মুছলমানে নৰেন্দ্ৰ মোদীক ভোট নিদিয়ে সেইসকলে খাম্পাক কিয় ভোট দিব যি খাম্পাই মানে জিকাৰ পিছত নৰেন্দ্ৰ মোদীৰ লগত জইন কৰিব আজি খ্ৰীষ্ট ধৰ্মীয় ব্যক্তিসকলৰ মাজত তেওঁলোকে এটা অপপ্ৰচাৰ চলাই আছে যে নৰেন্দ্ৰ মোদী আকৌ ক্ষমতাত আহিলে সংবিধান সংশোধন হ'ব আকৌ হিন্দু ৰাষ্ট্ৰ বনাব খ্ৰীষ্টানসকলৰ বিপদ হ'ব মই এটা প্ৰশ্ন 10 বছৰ নৰেন্দ্ৰ মোদীটো প্ৰধানমন্ত্ৰী হৈ আছে আৰু 2014 পৰা 2019 লৈকে প্ৰধানমন্ত্ৰী হিচাপে তেওঁ চৰকাৰ শাসন কৰিলে সৰ্বানন্দ সোণোৱালৰ চৰকাৰ হ'ল অসমত 5 বছৰত বিপিএফ তাতে মন্ত্ৰীত্ব আছিলে নহয় 4জন মানুহ মন্ত্ৰী আছিলে সেই সময়ত বিজেপিৰ লগত থাকিলে সেই সময়ত কিন্তু খ্ৰীষ্টানবিলাকৰ বিপদ নাছিল এতিয়া বোলে খ্ৰীষ্টানৰ বিপদ এই ধৰণৰ এটা অপপ্ৰচাৰ ভুৱা অপপ্ৰচাৰেৰে ভোট আদায় কৰিবৰ কাৰণে যিটো এটা পদ্ধতি তেওঁলোকে লৈছে মানুহে এইটো বুজি পায় আজিকালি বহুত শিক্ষিত তেওঁলোকে মানে কি পুৰণি যুগৰ মানুহ বুলি ভাবি আছে যে কিবা আভুৱা ধৰিলে ভোট দিব এইটো যুগটো নাই এতিয়া খাম্পা বৰগয়াৰে আৰু এটা কথা উল্লেখ কৰিছে যে আপোনাৰ দুৰ্নীতিৰ টকাৰে ইউপিপিএলে নিৰ্বাচনৰ মানে প্ৰচাৰ চলোৱা আৰম্ভ কৰিছে সেই টকাবিলাক নিৰ্বাচনৰ প্ৰচাৰত ব্যৱহাৰ কৰিছে এটা অভিযোগ হ'ব বুলি এইটো প্ৰমাণ কৰি দেখুৱাওক তেওঁলোকে 17 বছৰ দুৰ্নীতিৰ পাহাৰ যেটো গড়ি তুলিছে সেইটো অকল আমি কোৱা নহয় এইটো কেক ৰিপৰ্টত আহি গৈছে গভৰ্ণমেণ্ট ৰিপৰ্টত আহি গৈছে লাহে লাহে তাৰ একশ্যন আৰম্ভ হৈ গৈ আছে কিন্তু আমাৰতো ইয়াত ইউপিপিএল চৰকাৰ দুৰ্নীতিৰ যে কৰিছে এটা প্ৰমাণ সহকাৰে কওক মানে প্ৰমাণ নোহোৱা পৰ্যন্ত একো কথা ক'ব নালাগে এই নিৰ্বাচনত আমি খুব কম খৰচ কৰিছোঁ মানুহে এতিয়া ভোটৰ নামত পইচা খোজাটো প্ৰায় লাহে লাহে কমি গৈছে ভোট মানে পইচা দিব নালাগে আৰু এইটো এই কাৰণে আমি এইবাৰ চাওক মানে আমাৰ ষ্টেডিং কমিটি বা প্ৰাইমাৰী কমিটি চবকে সোধক পইচা খুব কমকৈ আহিছে নিৰ্বাচনৰ নামত আমি ভাবিছোঁ যে নিৰ্বাচনৰ নামত ভোট লোৱাৰ নামত ইমান পইচা খৰচ কৰিব নালাগে সেইকাৰণে এইবিলাক চব মানে এটা মিছা আৰু দুৰ্বল এটা যুক্তি দুৰ্বল প্ৰচাৰ দুৰ্নীতিৰ নামত এনেকে কৰিছে এইটো প্ৰত্যেকটো ইলেকশ্যনত আহে এইটো খুব দুৰ্বল যুক্তি আগ্ৰামা মহিলাৰ কোনো টোক নাই বুলি কৈছে তেওঁলোকক নাই না মৰচুৱে নহয় ইৰাকৰ যুদ্ধ সাদ্দাম হুছেইনৰ এজন স্পেক্সমেন আৰ্মি জেনেৰেল তো আমেৰিকান সৈন্যবিলাকক কিমান ধন আছিলে আহক ইৰাকত মৃত্যুৰ গৰাহত মানে চব মানে আমেৰিকান সৈন্য যাব মৰি যাব এজনৰ আমেৰিকান সৈন্য ঘূৰি যাব নোৱাৰিব এই ধৰণৰ ধমকি দি আছিলে সেইখন এই মানুহজন ধৰা পৰিল তাৰ হাতত একোৱেই নাই সাদ্দামৰ হাতত নাই আমেৰিকান সৈন্য আৰামত তাৰপিছত এই সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি জৰ্জ বুছে ক'লে এই মানুহজনক তাক হত্যা কৰিব নালাগে একো কৰিব নালাগে পানীও দিব নালাগে কাৰণ সি জকাত ধৰণৰ মানুহ তাৰ নামটো কমিক আলী বুলি নাম দিছিলে জক কৰি আছে জকাৰৰ দৰে হৈ গৈছে